আজি NRDS মহাবিদ্যালয় এই বৃহত্তৰ গুৰেশ্বৰ অঞ্চলত এখন ব্যক্তিগত শিক্ষানুষ্ঠান খুব উন্নত মানৰ কিছুমান সুচিন্তকে 2014 চনতে এই গুৰেশ্বৰ মাজমজিয়াত NRDS মহাবিদ্যালয়ৰ এটা এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ শৈক্ষিক সামাজিক দিশত আগ্ৰহী এখন শিক্ষানুষ্ঠান গঢ় দি তুলিবৰ বাবে চেষ্টা চলাইছিল আৰু তাত এগৰাকী অধ্যক্ষ হিচাপে এই মহাবিদ্যালয়ৰ যি উদ্দেশ্য সেই উদ্দেশ্য সফলভাৱে ৰূপায়ণ কৰাত শ্ৰদ্ধাৰ শিক্ষক শ্ৰদ্ধাৰ অভিভাৱক সমাজৰ এই অঞ্চলৰ সমাজ সচেতন ব্যক্তিসকলৰ সহযোগত NRDS মহাবিদ্যালয় আজি খুব সুন্দৰভাৱে চলি আছে আৰু আশা ৰাখিম অনাগত দিনত NRDS মহাবিদ্যালয়ৰ যি বিদ্যায়তনিক দিশ শৈক্ষিক যাতে আৰু খুব বেছি উন্নত মানলৈ লৈ যাব পাৰোঁ তাৰ বাবে আমি সদায় চেষ্টা কৰি আহিছোঁ আৰু আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে আমি অনুৰোধ জনাম যে বৃহত্তৰ গুৰেশ্বৰ অঞ্চলৰ সমূহ ৰাইজে এই আমাৰ যি লক্ষ্য ভিছন এণ্ড মিছন তাত যাতে সফলভাৱে ৰূপায়ণ কৰাত আমাক সকলোৱে সহায় সহযোগিতা কৰে আৰু আগলৈকে NRDS মহাবিদ্যালয়ৰ যিটো মানদণ্ড গুণমান যিটো আৰু অধিক উন্নত স্তৰলৈ লৈ যাব পাৰোঁ তাৰ চেষ্টা আমাৰ সদায় অব্যাহত থাকিব এই মই আপোনালোকৰ স্পেচিয়েল গেষ্ট আমি ঠিক তেনেকুৱাকৈ আজি মতা হোৱা নাই কিন্তু আমি ইয়াতে আমাৰ ল'ৰা ছোৱালীৰ মনোৰঞ্জনৰ বাবে আমি ছিংগাৰ মাতিছোঁ আমাৰ অসমৰ শিল্পী ৰাকেশ ৰেয়ন ডাঙৰীয়া আৰু খন্তেক সময়ৰ পিছতে তেখেতে আহি